ভিডিঅ'টো মই এনেকৈ ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া ৰাতিপুৱা চাহ দেউতা মাহঁতক দি মই মেগী অলপ খাবলৈ লৈছোঁ। তাৰপিছত কাম কেইটামান আছে আৰু আজিৰ দিনটোনো কেনেকৈ যায় মোৰ সেয়াকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। তাৰপাছত তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই যাওক। তো এতিয়া আমি তিতাবৰলৈ ওলাইছোঁ আৰু ঘৰত ভিডিঅ' কৰিবলৈ নহ'ল, তো ৰাস্তাই ৰাস্তাই ভিডিঅ' কৰি আহিছোঁ এজনী মুনমি। তাৰপাছত এতিয়া যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। এতিয়া মেজিকত উঠিছোঁ আৰু তো এতিয়া আমি এম বজাৰলৈ আহি আছোঁ। তো মই নুলিয়াবলৈ কৈছোঁ তো উলিয়াই যাব তোৰ মাছ ওলাই যাব ইয়াত। হা মই যোনটো বস্তু চাবলৈ আহিছোঁ তাত চাওঁগৈ বৈ এনেই আৰু ঘূৰি ফুৰিছোঁ এতিয়া। মোৰ নিজৰ বস্তু চাবলৈ আহোঁ এবাৰ। তো গাইজ মই এটা বস্তু লৈছিলোঁ, সেইটো কোনটো ভাল লাগিছে ক'ব। সেইকেইটা ভাল লাগিছে চা। কোনটো? এইটো হাত কটা এইকেইটা নলওঁ দেই এইকেইটা মই। তো ইয়াৰ ভিতৰতে কোনোবা এটা লৈ লওঁ, চাওঁ ৰ'ব। বেলেগ এক্সট্ৰা চাম আকৌ। এতিয়া এয়া বজাৰ কৰি হ'ল, এতিয়া কিবা এটা খাই লওঁগৈ। আপোনালোকে ভিডিঅ'টো চাই যাব। এতিয়া আমি হোটেলত আছোঁ আৰু আইচক্ৰীম খাবলৈ লৈছোঁ। এয়া তো এয়া আইচক্ৰীম খাই লওঁ ফাৰ্ষ্ট। লৈ যা তোৰ ভাগ। এই আইচক্ৰীম খায়েই শেষ নহ'ল আৰু এয়া ফ্ৰাইড ৰাইচ আহিলে। আমি ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছিলোঁ। খা বেগেট খা। তো এতিয়া আহি ঘৰ পালোহি আৰু অহা সময়ত ভিডিঅ'টো ভালদৰে কৰিব নহ'ল আৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।